আজি হৈছে বিশ্বকৰ্মা পূজা সকলোৱে দুপৰীয়া খিচিৰি খাম কোৱা দেখি খিচিৰিকে বনালোঁ আৰু এয়া ৰাতিপুৱাই মা আৰু দেউতা দুইজনে গাড়ীখনত পূজা কৰিছে আৰু এইফালে মানুহজনেও গাড়ীখনৰ ৰাখি এডাল বান্ধি দিছে আৰু আমাৰ টিকলুজনীকো আইতাকে এডাল পিন্ধাই দিছে আৰু এইফালে দেখিছেনে ধূপ এডাল লৈ বেটিও পূজা কৰিছে গাড়ীখনত আৰু নিজৰ চাইকেলখনতো ধূপ এডাল গুজি লৈছে আৰু এই মেচিন দুটা পূজা কৰা হৈ গ'ল ভিতৰত এয়া প্ৰসাদ ভাগ কৰি আছে দুইজনে তাৰ পাছত আমাৰ টিকলুজনীকো তলতে বহাই খাবলৈ দিলোঁ ধুনীয়াকৈ খাই আছে আৰু এয়া বান্ধি লৈছে আমাক নামঘৰত দেখে যে ঘৰলৈ বান্ধি লৈ আহোঁ তাইও বান্ধিব লৈছে আৰু দেখিছেনে গোটেইখিনি পৰিয়ে গ'ল আৰু এয়া খিচিৰিৰ কাৰণে ৰঙালাও লৈছোঁ পটল আলু আৰু কচু ধুনীয়াকৈ কাটি মেলি ধুই ল'লোঁ তাৰ আগতে চাউলখিনি অকণমান তিয়াই লৈছিলোঁ আৰু গিলাচতে নহৰু আৰু আদা অকণমান খুন্দি ল'লোঁ আৰু এতিয়া খিচিৰি ৰেডি হৈ গ'ল এফালে ল'লোঁ পদিনা চাটনি আৰু ল'লোঁ ভোট জলকীয়া আচাৰ আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই